বাপাৰে আজি মই পাল বাচিছোঁ যেনে তেনে বাচিছোঁ কিবা অকণমান লগা হয় আজি চেচ সেই দোস্ত মই আজি আপোনালোকক ক'ম বুলি কৈছিলোঁ যে দেখুৱাম বুলি কৈছিলোঁ যে যি স্পেচিয়েল জেগালৈ লৈ আনিম বুলি কৈছিলোঁ যে আজি চাওক এইয়া আজি আমাৰ স্পেচিয়েল জেগা আজি শিৱদৌলৰ সবিশেষ আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে ব'লক এই দৌলটোৰ কাষতে এটা পুখুৰী আছে পুৰণি পুখুৰী দৌলটোৰ লগতে খন্দোৱা হৈছিলে এই দৌলটোৰ বিষয়েও জনাম তাৰ কাষত থকা পানী টেংকিটোৰ বিষয়েও জনাম তাৰ কাষত থকা ছোৱালী মহাবিদ্যালয়ৰ বিষয়েও জনাম সকলো তথ্য আজি আপোনাৰ আগত দাঙি ধৰিম এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সেই দোস্ত এতিয়া আমাৰ ফটফটিখন ইয়াতে পাৰ্ক কৰি ল'ব লাগিব পাৰ্ক কৰিবৰ কাৰণে জেগা এটা বিচাৰি আছোঁ যিহেতু পাৰ্কিং অকণমান ইয়াত দিগদাৰী মানে পাৰ্কিঙৰ জেগাটো পাবলৈ গতিকে লৈ পাৰ্ক কৰিলোঁ তাৰপৰা দেখাই আছোঁ ব'লক এই দোস্ত মই আপোনালোকক দেখাম বুলি কৈছিলোঁ যে যি স্পেচিয়েল জেগা আজি মই আহি পাই গ'লোঁ চাওক এয়া আপোনালোকৰ মুখৰ আগত আৰু চাই থাকক মই দেখাই আছোঁ আহক আজি আমি দেখাওঁ শিৱসাগৰৰ কিছু বিশেষ তথ্য সেই দোস্ত আমি এতিয়া আহি পাই গ'লোঁ সেই শিৱসাগৰ জিলাৰ মুখ্য কেন্দ্ৰবিন্দু স্বৰূপ শিৱদৌলত যিটো চন 1934 চনত ৰজা স্বৰ্গদেউ শিৱসিংহই শিৱ ভগৱানৰ স্মৰণত মানে বন্দুৱাইছিলে সকলোৰে বাবে শুভ মংগলৰ কাৰণে 10 টকা পইচা এটা দান পাত্ৰত ভৰাই মই এতিয়া শিৱসাগৰ শিৱদৌলৰ প্ৰাংগণত এয়া আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইয়া যাওক আমি শিৱদৌলৰ প্ৰাংগণত ঘূৰি আছোঁ আৰু ইয়াত কিছুমান কলাকৃতি আছে এইটো চাওক এইটো মই যিহেতু বৰ এটা বিশেষ নাজানিম এইবিলাকৰ বিষয়ে কিন্তু আপোনালোকক দেখাইছোঁ যদি জানে আপোনালোকে কমেণ্ট কৰি ক'ব মোক এইটো চাওক বিভিন্ন এইবোৰ ওপৰতো কিছুমান কলাকৃতি আছে চাওক কিন্তু এইবোৰ বৰ্তমান এতিয়া প্ৰায় ধ্বংস হৈ গৈছে প্ৰায় বিনষ্ট হৈ গৈছে এইটো চাওক এইটো চাওক এইবোৰ বিভিন্ন ধৰণৰ কলাকৃতি বনোৱা আছে এইবিলাক ফুল হৈ গ'ল বহুত কলাকৃতি আপোনাৰ নষ্ট হৈ গ'ল চাওক এইবিলাক এইডোখৰত আপোনাৰ নাইকিয়া হৈ গ'ল চাওক এইটো চাওক এই টপটো দেখিছে এইটো টপটোৰ কথা কৈছোঁ এই ইয়াৰ পৰা ইয়ালৈ আপোনাৰ টপটোৰ হাইট আছে 8 ফুট আৰু গোটেই ইয়াৰ বেজটোৰ পৰা এই বেজটো এইটো যোনটো দেখিছে এই তলৰ পৰা একদম এই ওপৰলৈকে আপোনাৰ হাইট আছে 104 ফুট আৰু ইয়াৰ প্ৰস্থ এইটো ইয়াৰ পৰা একদম ইয়ালৈকে যোনটো এইটো দেখিছে এইটো এই গোটেই এইটো আপোনাৰ প্ৰস্থ কিমান আছে 135 ফুট এতিয়া মই দেখাই আছোঁ আপোনালোকক বিষ্ণুদৌল এইটো আপোনাৰ আমাৰ বিষ্ণুদৌল এইটো বিষ্ণুদৌল ভিতৰলৈ নাযাওঁগৈ বুলি ভাবিছোঁ আৰু চাওক ইয়াৰ পৰাই চাওক যিহেতু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে গতিকেলৈ মই ভিতৰলৈ নাযাওঁগৈ বুলি ভাবিছোঁ ইয়াৰ পৰাই বোলো দেখাই দিওঁ আগত ইয়াতো আছিল আপোনাৰ এবিধ সম্পদ হিচাপে আৰু বিষ্ণুদৌলৰ আপুনি সেৱা কৰিব পাৰিলে হয় ইয়াত যিহেতু বৰ্তমান ভাঙি দিছে ভাঙি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাওক এইটো ভঙা গৈছে এইটো আপোনাৰ বৰ্তমান কাম চলি আছে এয়া চাওক মানুহে কাম কৰি আছে আপোনাৰ দেখিছে
কনষ্ট্ৰাকশ্যনৰ কাম গৈ আছে। যেতিয়া কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হ'ব মই আকৌ এবাৰ এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম বাৰু। নতুবা চাওক 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 আমি দেখাই আছোঁ। এইটো গোটেইটো এইটো আপোনাৰ দেখিছে, এইটো আপোনাৰ দেৱী দৌল। একচুৱেলি এইটো মন্দিৰ হয়। এইটো মা দুৰ্গাৰ সমৰ্পিত মন্দিৰ হয়। এইটো একচুৱেলি মানুহে দেৱী দৌল বুলিয়ে কয়, দৌল হিচাপে প্ৰসিদ্ধিত, কিন্তু একচুৱেলি ই এটা মন্দিৰহে, দৌল নহয়। এই দোস্ত এইফালে যাওক, এইফালে আছে আপোনাৰ এইটো মই যে কৈছিলোঁ যে ইয়াত যে পুৰণি পুখুৰী এটা আছে বুলি, শিৱসাগৰ পুখুৰী। এইটো চাওক আৰু বলক 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 আমি দেখাই আছোঁ আপোনাৰ পুখুৰী। দৰ্জাখন এটা বেয়া খবৰ, দৰ্জাখন বন্ধ নেকি, তলা মাৰি থৈছে। চাওক তলা মাৰি থৈছে। কি কৰা যায় এতিয়া, এইফালেদি ঘূৰি যাব লাগিব। বলক দেখাই আছোঁ। এই দোস্ত মই ওলাই দিছোঁ আৰু ইয়াৰ পৰা শিৱসাগৰ পুখুৰী দেখাবলৈ বেকৰ যোনখন দৰ্জা, সেই দৰ্জাখন বৰ্তমান বন্ধ। আপোনালোক ভিডিঅ'ত দেখালোৱেই অলৰেডি। সেই বন্ধ হোৱাৰ বাবে মই এতিয়া ঘূৰি আহিলোঁ। ঘূৰি আহি মানে মই ওলাই দিছোঁ আৰু ইয়াৰ পৰা। সেই দোস্ত এইটো চাওক আমাৰ শিৱদৌলৰ ইয়াত প্ৰাংগণত থকা এইটো পুৰণি পুখুৰী, যিটো শিৱসাগৰ পুখুৰী, এইটোৱে। এই পুখুৰীটো খন্দাইছিল ৰাণী অম্বিকাই স্বামী ৰুদ্ৰসিংহৰ স্মৰণত। গোটেই পুখুৰীটোৰ প্ৰস্থ হৈছে 257 একৰ আৰু পুখুৰীটোৰ গভীৰতা হৈছে 27 ফুট। এই পুখুৰীটো এটা আচৰিত ৰহস্য আছে, সেইটো হ'ল পুখুৰীটোৰ পানী না কেতিয়াবা কমে না কেতিয়াবা বাঢ়ে, যিমানে বৰষুণ হওক যিমানে খৰালি হওক। এই পুখুৰীটোৰ চাৰিওফালে আছে শিৱসাগৰ কমাৰ্চ কলেজ, জেল, বিভিন্ন ধৰণৰ অফিচ কাছাৰী, কোৰ্ট, চিলড্ৰেনছ পাৰ্ক আৰু লগতে আছে আহোমৰ মুখ্য কেন্দ্ৰ টাই আহোম যাদুঘৰ অৰ্থাৎ টাই আহোম মিউজিয়াম। আৰু এই ভিডিঅ'টোৰ অন্তত মই কেনেধৰণে এই পুখুৰীত মাছে দানা খাই ব্ৰিড খাই তাক দেখুৱাই ভিডিঅ'টো অন্ত কৰিছোঁ। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহোম বুৰঞ্জীৰ লগতে আহোমৰ আৰু ঐতিহাসিক শিৱসাগৰ কিয় ইমান প্ৰসিদ্ধ, সকলো এটা এটাকৈ ভিডিঅ' মই আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিম।